ৰাতিপুৱা বিছনাৰ পৰা অশুদ্ধকৈ শুই উঠিলেও কঁকালৰ বিষ হ'ব পাৰে আপুনি জানিছিলনে আমি যেতিয়া ৰাতিপুৱা বিছনাৰ পৰা শুই উঠো আৰু আমি একেবাৰে একো নহবা নিচিন্তাকৈ একেবাৰে জপিয়াই শুই উঠো তেতিয়া কি হয় আমাৰ কঁকালৰ মাংসপেশীবিলাকে বহুত বেছি কষ্ট পায় হেহে আপুনি যেতিয়া ৰাতিপুৱা টোপনিৰ পৰা শুই উঠে আপুনি কাইণ্ডলি মই শিকোৱাৰ ধৰণে এনেকৈ শুই উঠিব চেষ্টা কৰিব আপুনি লাহে লাহে বিছনাত কাটি হৈ শুই ল'ব শুই লৈ আপুনি এখন হাতৰ সহায়েৰে আপোনাৰ শৰীৰটো ওপৰলৈ ঠেলিব আৰু আপুনি এনেকৈ বিছনাৰ পৰা শুই উঠিব আপুনি যেতিয়া এনেকৈ মই শিকোৱাৰ ধৰণে কাটি হৈ বিছনাৰ পৰা উঠে আপোনাৰ যদি কঁকালৰ বিষৰ সমস্যা হৈও আছিল সেই সমস্যাও লাহে লাহে কম হ'ব ধৰিব লগতে আপোনাৰ ভৱিষ্যতলৈ গৈও কঁকালৰ বিষৰ সমস্যা নহ'ব আৰু আপোনাৰ যদি এতিয়া কঁকালৰ বিষ আৰম্ভ হৈ গৈছে তেনেহ'লে মই এটা আপোনাক খুব সহজ ব্যায়াম শিকাই দিম ব্যায়ামটো কৰাৰ বাবে আপুনি বিছনাত এনেকৈ শুই ল'ব শুই লৈ আপুনি দুইখন হাত এনেকৈ সিধাকৈ দাঙি দিব তাৰপিছত এখন এখনকৈ দুইখন ভৰি এইটো পজিশ্যনত আনিব আৰু আপুনি এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখিব আৰু লাহে লাহে দুইখন ভৰি এনেকৈ নমাই দিব আৰু হাত দুইখনো আপোনাৰ পেটত ৰাখিব আৰু আপুনি একেই ধৰণে ব্যায়ামটো 10 বাৰ পুনৰাবৃত্তি কৰিব আৰু লাহে লাহে আপুনি এনেকৈ এইটো পজিশ্যন ধৰি ৰখা সময়টো বঢ়াই গৈ গৈ 30 ছেকেণ্ডলৈ লৈ যাব আপুনি যেতিয়া এই ব্যায়ামটো 1 মিনিট সময় এনেকৈ ধৰি ৰাখিব পৰা হ'ব আপোনাৰ কঁকালৰ মাংসপেশীবিলাক একেবাৰে মজবুত হৈ যাব বহুত জয় ভিডিঅ' কাইণ্ডলি সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ